নমস্কাৰ, মই ৰীতা হাজৰিকা আছে মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবাঢ়িছোঁ অতি সুন্দৰ, অতি টেষ্টি লগা এটা ৰেচিপি। সেইটো হৈছে আখুনি দি বনোৱা শুকান গাহৰি। যিসকলে খায় শেষলৈ গম পাব, বহুত ভাল লাগে, বহুত টেষ্টি। আৰু এইখিনি বনাবৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ দুটা ডাঙৰ ডাঙৰ পিঁয়াজ, নহৰু কেইফুটামান, আদা এটুকুৰ, শুকান জলকীয়া, মান ধনিয়া, বিলাহী আৰু জালুক। এইখিনি গোটেইখিনি একেলগে মই পেষ্ট কৰি ল'ম। এইটো হৈছে আখুনি। এই আখুনিটো শুকান গাহৰিত দিয়ে। আৰু আপোনালোকে যদি ঢলা শদিয়া গৈছে, ৰয়িঙত এই অৰুণাচলী বাইদেউসকলে খুব ধুনীয়াকৈ বিক্ৰী কৰি থাকে। আমি এবাৰ আনিছিলোঁ, নাজানো কাৰণে অলপ দিন খালোঁ, খাই পেলাই দিলোঁ। থৈ দিব লাগে এইটো। এয়া হৈছে শুকান গাহৰি। মই দুলীয়াজানৰ পৰা অৰ্ডাৰ কৰিছোঁ। ইয়াত নতুনকৈ দোকান খুলিছে। আগতে মৰাণত আছিলে, এতিয়া দুলীয়াজান আহি পালেহি। সেয়েহে খাই চাওঁ বুলি অৰ্ডাৰ কৰি চালোঁ। আৰু এই আখুনিখিনি অকণমান তিয়াই থ'ব লাগিব 10 মিনিটমান। আৰু আনফালে শুকান গাহৰিখিনিও আপুনি আধা ঘণ্টামান একদম উতলা পানীত সিজাই ল'ব, আৰু অলপ কোমল হৈ যাব যিহেতুকে। আৰু তাৰপাছতে মই সৰু সৰুকৈ কাটি ল'ম। অকণি অকণিকৈ কাটিব লাগিব। এইটো বেছি ডাঙৰকৈ কাটিলে কোনো টেষ্ট নাহে। সৰু সৰুকৈ কাটিব। আৰু এয়া মই আখুনি আৰু শুকান জলকীয়াখিনি এটা কাঠৰ খুন্দনাত ধুনীয়াকৈ খুন্দি লৈছোঁ, দেখিছেনে? আৰু আনফালে মই এয়া বিলাহী অলপ টেৱা এখনত গৰম কৰি লৈছোঁ, বা কেৰাহীটো হ'লেও হ'ব। মই কেৰাহীতে গৰম কৰি লৈছোঁ। আপোনালোকে পুৰি ল'ব। পুৰি ল'লে ইয়াৰ টেষ্টিটো বহুত আহে। আমাৰ আলহী আহিছে যিহেতুকে মই খৰধৰকৈ বনালোঁ। আৰু এয়া কেৰাহীখন গৰম হ'ল, মই তাত এয়া অলপ মিঠাতেল দি দিছোঁ। আৰু এই গাহৰিখিনি মই দি দিলোঁ। দেখিছেনে, সৰু সৰুকৈ কাটিছোঁ। আপোনালোকে সৰু সৰুকৈ কাটিলেহে টেষ্টি পাব। আৰু যিসকলে গাহৰি খায় তেখেতসকলকহে কৈছোঁ খাবলৈ। খুব ভাল লাগে, খুব ভাল লাগে। আপোনালোকে নিশ্চয় খাবই। যদি আপোনালোকে ডিব্ৰুগড়ৰ পৰা দুলীয়াজান আহিছে বা এইফালে ডিগবৈ চিগবৈ গৈছে, তেতিয়া দুলীয়াজান হৈ, তেতিয়া তাত এই আপোনাৰ টেঙাখাটৰ ওচৰত নন্দন বন বুলি এখন আছে। তাত এনেকুৱা শুকান গাহৰি খুব ধুনীয়াকৈ পোৱা যায়। প্ৰথম তাতে মই খাইছিলোঁ। আৰু এক প্লেটত 350 মান লয়। এয়া আমাৰ পিঁয়াজ চিয়াজ দি আৰু শুকান গাহৰিখিনি অলৰেডি ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু এয়া মই বিলাহীখিনি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু আপোনালোকে ইয়াত হালধি কেতিয়াও নিদিব দেই। হালধি দিলে মানে টেষ্টি একো নাহে। হালধি নিদিবই। আৰু ইয়াত দিছোঁ অতিকৈ ফেভৰেট মোৰ কঁঠাল গুটি কেইটামান মোৰ কাৰণে দি দিছোঁ। আৰু এয়া আখুনিখিনি খুন্দি পেলাই শুকান জলকীয়াৰ সৈতে খুন্দি পেলাই দি দিছোঁ। আৰু গোটেইখিনি ভালকৈ লৰাই লৈছোঁ, দেখিছেনে? এতিয়া মই অলপ দেৰি ভাজি থাকিম। ইয়াৰ যিটো তেল বিৰিঙিব, সেই তেলটো কিমান মস্তি লাগে খাই নহয়। আৰু যিসকলে গাহৰি খায় সেইসকলে এবাৰ হ'লেও খাই চাবই অৰ্ডাৰ কৰি। আৰু তাত অলপ মই আদা আৰু নহৰু এক্সট্ৰাকৈ দি দিছোঁ। এয়া মই ঢাকি দিছোঁ। অলপ মানে দেখিছে তেল বিৰিঙিছে, কি সুন্দৰ লাগিছে দেখিবলৈ। আৰু লাষ্টত এয়া মই অলপ জালুকৰ গুড়ি আৰু মান ধনিয়া মই দি দিম ইয়াত। জালুকৰ গুড়ি দিলে টেষ্টিটো অলপ বেলেগ লাগে, খুব ভাল লাগে। এয়া মান ধনিয়া মই দি দিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। এয়া আমাৰ শুকান গাহৰি অলৰেডি হৈ গ'ল। এয়া কাঁহৰ থাল এখনত ধুনীয়াকৈ মই এয়া দি লৈছোঁ। আজি আলহী আহিছেও বাৰু, আহি আছে, খবৰ দিছে। আৰু খাই খুব ভাল পাব। আৰু আপোনালোকেও খাই চাব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে চাব। নমস্কাৰ, থেংক ইউ, ধন্যবাদ।